প্ৰচাৰ কৰিব লাগিব। গতিকে মই অসম চৰকাৰ আৰু ভাৰত চৰকাৰক মই অনুৰোধ জনাম যাতে এই ওৰাং নেশ্যনেল পাৰ্কখনৰ কাৰণে আপোনালোকে অলপ নজৰ দিয়ক, অলপ চকু দিয়ক। আজিজুৰ ৰহমান ডাঙৰীয়া কেতিয়াবা কংগ্ৰেছত কেতিয়াবা AUDF দলত যোগদান কৰে, কি ক'ব এই বিষয়ে? এই ৰেচন কাৰ্ডৰ ক্ষেত্ৰতে মই ভাবোঁ যে ৰঙাগড়া আৰু বেছিমাৰী যিটো গাঁও পঞ্চায়ত হৈছে, এইটো পঞ্চায়তৰ পৰা নিশ্চয় উপকৃত হ'ব বুলি মোৰ এটা দৃঢ় বিশ্বাস। যোগাযোগৰ এক ডাঙৰ সমস্যা হৈ আছে ৰঙাগড়া অঞ্চলত, তেওঁলোকে অহা যোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হয়, এই বিষয়ে কি ক'ব? নলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়াই কৰিবলগীয়া কাম কি আছে সমষ্টিত আপুনি ভাবে? মই মনিৰুল ইছলাম, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ পডকাষ্ট অনুষ্ঠানলৈ। আজি আমাৰ অতিথি শিলবৰীৰ বিশিষ্ট সমাজসেৱক শিৱজুৰ ৰহমান ডাঙৰীয়া। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। নমস্কাৰ। আমি এই অনুষ্ঠানত বিভিন্ন অতিথিক আমি মাতি আনোঁ আৰু তেওঁলোকৰ লগত বিভিন্ন কথা আলোচনা কৰোঁ। ঠিক একেদৰে আমি আপোনাৰ লগত আলোচনা কৰিবৰ বাবে আজি আপোনাক আমি মাতি আনিছোঁ। আজি আপোনাক কেইটামান প্ৰশ্নৰে আমি আৰম্ভ কৰিব বিচাৰিছোঁ। প্ৰথমটো কথা আপোনাৰ, আপুনি এজন সমাজকৰ্মী, এজন ৰাজনীতি নেতা, লগতে শিলবৰীৰ এজন প্ৰাক্তন খেলুৱৈ আপুনি। এই যাত্ৰাটো আপোনাক কেনেকৈ আৰম্ভ হৈছিলে আৰু কেনেকুৱা চলি আছে বৰ্তমানলৈ? প্ৰথমে মই দৈনিক খবৰ 24 আপোনালোকক মই নমস্কাৰ জনাইছোঁ। মোৰ বিশেষকৈ ক'বলৈ গ'লে মই সৰুৰে পৰা মই খেলত বহুত পাৰ্গত আছিলোঁ। আপোনাৰ সৰুৰে পৰা মই ফুটবল খেল, কাবাডী খেল, হাডুডুডু খেল, যিমানখিনি খেল আছিল মই গোটেইখিনি খেলত অলপ পাৰ্গত আছিলোঁ। মই যেতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়োঁ তেতিয়াৰ পৰাই মই ফুটবল খেলত বেছিকৈ মই পাৰ্গত আছিলোঁ। মই যেতিয়া SLC পৰীক্ষা দিয়াৰ সময়ত আমি শিলবৰী চিৰাজুল হক হাইস্কুলত লিখা পঢ়া কৰিছিলোঁ আৰু তাৰ পৰা SLC পৰীক্ষা আমি ৰৌতা দণ্ড চহৰীয়া হাই ছেকেণ্ডেৰীত আমি SLC পৰীক্ষা তাতে দিছিলোঁ। পৰীক্ষা দিয়াৰ পিছত তাৰ পৰা আমি SLC পৰীক্ষা উত্তীৰ্ণ হৈ তাৰ পিছৰ পৰাই মই যিটো ফুটবল খেল, এই খেলত বিশেষকৈ মই মনোযোগেৰে মই খেলখন আৰম্ভণি কৰিছিলোঁ। আৰু SLC পাছ কৰাৰ পিছত মই খাৰপুটীয়া মহাবিদ্যালয়ত তাতে এডমিশ্যন ল'লোঁ আৰু তেতিয়া তাৰ পৰাই মই খেলখন ফুটবল খেলৰ কাৰণে মই ক'ত খেলিবলৈ যাওঁ, বৰচলা, ঢেকীয়াজুলি, নাৰায়ণপুৰ, মঙলদৈ, চিপাঝাৰ, আপোনাৰ ওদালগুৰি ইফালে খেলিব যাওঁ। খেলি মই ভাল এটা খেল খেলিব পাৰিছিলোঁ আৰু সকলোৱে মোক এটা আশীৰ্বাদ দিছিল, সেইকাৰণে মই খেলিব পাৰিছিলোঁ। অৱশেষত মই মঙলদৈ যিটো ষ্টেডিয়াম, আপোনাৰ সেইটো ষ্টেডিয়ামত যিটো আমাৰ জিলা ভিত্তিত যিখন খেল হয় ফুটবল খেল, সেইখন খেলত মই তাতে এটা পাইছিলোঁ, আপোনাৰ স্থান পাইছিলোঁ জিলা ভিত্তিত। আৰু তেতিয়া মোৰ অৱশ্য সেইটো সময়ত মোৰ শাৰীৰিক অৱস্থা সিমান ভালো নাছিল আৰু খেলৰ যিখিনি সা সৰঞ্জাম লাগে সেইখিনি পূৰ্ণভাৱে মই যোগাৰ কৰিব পৰা নাছিলোঁ। আৰু শিক্ষাৰ ফালে মই অলপ মনোযোগ দিলোঁ, খেলৰ ফালে অলপ মনোযোগ কম দিলোঁ। কাৰণ যেতিয়া মই খেলৰ যা যোগাৰখিনি যেতিয়া কিনিব পৰা নাই বা পূৰ্ণভাৱে ল'ব পৰা নাই, তেতিয়া মই খেলৰ প্ৰতি অলপ মনোযোগ কমি গ'ল। এনেকৈ খেলি যেতিয়া খাৰপুটীয়া মহাবিদ্যালয়ত এডমিশ্যন ল'লোঁ, এডমিশ্যন লোৱাৰ পিছত মই তেতিয়া আমচু যি এটা সংগঠন আছে আমাৰ মাইনৰিটিৰ যিটো সংগঠন, সেই সংগঠনত প্ৰাইমাৰী সদস্য হিচাপে তাতে যোগ দিওঁ আৰু আমচু 1996-97 চনত আমি তেতিয়া আমচুত যোগ দিওঁ আৰু তেতিয়াৰ পৰাই সৰু সুৰা লাহে লাহে অলপ
সমাজৰ ফালে বা ৰাজনীতিৰ ফালে অলপ অলপ মন যায় আৰু তেতিয়াৰ পৰাই লাহে লাহে লাগি আছোঁ। এতিয়া সেই সময়ৰ পৰাই ৰাজনীতি, সামাজিক সংগঠন, সমাজৰ প্ৰতি যিটো কৰিবলগীয়া সেইখিনি মই লাহে লাহে আৰম্ভ কৰিলোঁ। কৰাৰ পিছত হাই ছেকেণ্ডেৰী যেতিয়া ক্লিয়াৰ কৰিলোঁ, HS যেতিয়া ক্লিয়াৰ কৰিলোঁ, ক্লিয়াৰ কৰাৰ পিছত মোৰ এটা মন গ'ল যে চাকৰিৰ কাৰণে অলপ কষ্ট কৰোঁ, দৌৰোঁ, কাৰণ খেলত যেতিয়া ভাল আছিলোঁ, দৌৰিব পাৰোঁ, ফুটবল খেলতো ভাল আছিলোঁ, তেতিয়া চাকৰিৰ কাৰণে অলপ মন গ'ল। আৰু সেইটো সময়ত মই মোৰ বেছিভাগ শিক্ষক বা বেলেগ কিবা এগ্ৰিকালচাৰ এনেকুৱা কোনো মন নাছিল। মোৰ বিশেষকৈ মন আছিল যে অসম আৰক্ষীত মই চাকৰি কৰিম বুলি মোৰ এটা ধাৰণা আছিল। সেইবুলি মই বিভিন্ন ঠাইত, গুৱাহাটী যিটো নাৰেংগী, তেজপুৰ জামুগুৰি, খজুৱা বিল ইত্যাদি ঠাইত মই বহুত ইণ্টাৰভিউ দিছিলোঁ। আৰু সেই ইণ্টাৰভিউত মই লাষ্ট যেতিয়া তেজপুৰ জামুগুৰিত ইণ্টাৰভিউ দিছিলোঁ পুলিচৰ চাকৰিৰ কাৰণে, আৰু সেইটো সময়ত মই প্ৰথম স্থান হৈছিলোঁ। আৰু প্ৰথম স্থান হোৱাত তেজপুৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ হৈ মই তাতে ইণ্টাৰভিউ দিছিলোঁ। মোৰ দাদা এজন তাতে ছাৰ্ভিচ কৰে আৰু তেওঁৰ ঠিকনাত মই ইণ্টাৰভিউখন দিছিলোঁ আৰু তেতিয়া মই প্ৰথম স্থান তাতে হৈছিলোঁ। আৰু এইটো 2004 বা 2005 এনেকুৱা সময়ত হ'ব। আৰু সেইটো সময়ত শোণিতপুৰ ডিষ্ট্ৰিক্টৰ যিটো আপোনাৰ ৰিজাল্ট চাৰ্ট, এপিৰ কাৰণে যিটো ৰিজাল্ট চাৰ্ট দিছিল, সেইটো ৰিজাল্ট চাৰ্টত মোৰ 21 নম্বৰত মই স্থান মোৰ আছিল। আৰু পুলিচৰ চাকৰি হোৱা বুলি মই তেতিয়া গম পাইছিলোঁ। হঠাৎ তেজপুৰ যিটো পুলিচ ৰিজাৰ্ভ, তাতে যেতিয়া লিষ্টখন আউট কৰিছিল আৰু মোৰ নামখন তেতিয়া 21 নম্বৰত আছিল। মই দেখিলোঁ মোৰ নামটো 21 নম্বৰত আছে। মোৰ তেতিয়া মনটো ভাল লাগিছে। মোৰ জীৱনত এটা কিবা ভাল এটা ফল মই পাইছোঁ। মোৰ জীৱনটো নিশ্চয় এটা সুখময় জীৱন এটা হ'ব, মোৰ জীৱনটো ভালকৈ কটাব পাৰিম, এনেকুৱা বুলি ভাবি মই মোৰ লিষ্টখন চালোঁ। চোৱাৰ ঠিক আধা ঘণ্টা পিছতেই কিবা এটা ফোন আহাত আমাৰ দৰং শোণিতপুৰ ডিষ্ট্ৰিক্টৰ যিজন ছুপাৰিণ্টেণ্ডেণ্ট আছিল, তেওঁৰ ওচৰত এটা ফোন আহিল যে এনেকুৱা কিছুমান ল'ৰা যাই আছে, এই ল'ৰাকেইটাক চাকৰি দিব লাগে। ইন দ্য টাইম 1ৰ পৰা একদম 21 নম্বৰ, একদম মোৰ নামটোলৈকে এই 21জন ল'ৰাক আপোনাৰ বৰখাস্ত কৰি দিলে এইটো লিষ্টৰ পৰা। এইটো বহুত আগৰ কথা, 2004-05 কথা। আৰু মোৰ ভাগ্য তেতিয়া তাৰমানে নাইকিয়া হৈ গ'ল যে মই চাকৰিৰ পৰা বঞ্চিত হ'লোঁ। 2004 চনত এইটো ঘটনা হ'ল। 2004-2005 আপোনাৰ আমাৰ বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত আমি শুনিছোঁ বেলেগৰ মুখত যে বদৰুদ্দিন আজমল শেঠ এনেকুৱা মানুহৰ মুখত শুনো, কিন্তু মানুহজনক আমি প্ৰকৃততে দেখা নাছিলোঁ। হঠাৎ এদিনাখন মই বেছিমাৰি গ'লোঁ। বেছিমাৰিৰ পৰা মই শুনা পালোঁ যে আমাৰ খাৰপিটীয়া যিটো জামে মছজিদ, এই জামে মছজিদত জমিয়ত উলামা হিন্দৰ নেতৃত্বত এখনি জমিয়তৰ সভা আহ্বান কৰিছে আৰু সেই সভাত আমাৰ মৌলানা বদৰুদ্দিন আজমল চাহাব আহিব। শুনি পেলাই আমাৰ তেতিয়া এই শিলবুৰী অঞ্চলৰ পৰিৱেশটো ইমান, ৰাস্তা ঘাটৰ ফালে ইমান ভাল নাছিল। আমি শিলবুৰী যিটো আমাৰ বাছ ষ্টেণ্ড, ইয়াৰ পৰা আমি ধনচিৰিঘাট হৈ, ৰৌতা হৈ, আপোনাৰ লালফুল বেছিমাৰি হৈ আমি খাৰপুটীয়াত যাবলগীয়া আছিল তেতিয়া। আৰু এই বদৰুদ্দিন আজমল চাহাবক দেখাৰ কাৰণে মই এটা মাৰুতি ভেন না কাৰোবাৰ গাড়ীত মই উঠি মই খাৰপিটীয়ালৈ গৈছিলোঁ। আৰু তেতিয়া যাই দেখিলোঁ তাতে খাৰপিটীয়া জামে মছজিদত মৌলানা বদৰুদ্দিন আজমল চাহাব তাতে বহি এই জমিয়ত সম্পৰ্কে তাতে কিবা কথা বতৰা পাতি আছে। আৰু তাতে মই যাই বহিলোঁ। বহাত
10-15 মিনিট পিছত তেখেতৰ মুখেৰে মই শুনা পালোঁ যে IMDT এক্ট বাতিল হোৱাৰ কাৰণে তাতে আমি যিটো IMDT এক্টৰ কাৰণে যিটো আমি হেৰি কৰিছিলোঁ তেতিয়া বাতিল হ'ল। বাতিল হোৱাৰ কাৰণে আমাৰ এটা ৰাজনীতিক দল ওলাব লাগে আৰু সেইটো দল আমি UDF ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট বুলি এটা আমি দল ওলাই আছোঁ। গতিকে আপোনালোকে এই দলত সকলোৱে সহায় সহযোগিতা কৰিব বুলি আমি সেইখন মিটিঙত শুনা পাইছিলোঁ। তেতিয়াৰ পৰা মই তাৰমানে ৰাজনীতিত প্ৰথম আৰম্ভণি আৰু ৰাজনীতিত ভৰি দিয়া নাই যদিও সিদিনাখন মই মোৰ নিজ চকুৰে বা নিজ কাণেৰে শুনিলোঁ যে UDF দল এখন জন্ম হ'ব আৰু আপোনালোকৰ সহায় সহযোগিতা আমাৰ বদৰুদ্দিন আজমল চাহাবে কামনা কৰিছে। মানে আপোনাৰ ৰাজনীতি তেতিয়াৰ পৰাহে মোৰ ৰাজনীতিত ভৰি দিয়া বুলি মই ভাবোঁ। ঠিক আছে, যিহেতু জন্মলগ্নৰ পৰা আপুনি শিলপুৰী গাঁও পঞ্চায়তৰ এজন ব্যক্তি আপুনি, আৰু বিগত 10 বছৰ কাল আপুনি শিলপুৰী গাঁও পঞ্চায়তৰ প্ৰতিনিধিও আছিলে। এইবাৰ নতুনকৈ ৰঙাগড়া বেচিমাৰি গাঁও পঞ্চায়ত হ'ল। আপুনি কি ভাবে, ৰাইজ উপকৃত হ'বনে এই পঞ্চায়ত? চাওক, আমাৰ যিটো শিলপুৰী গাঁও পঞ্চায়ত আছিল, শিলপুৰী গাঁও পঞ্চায়তত মই জনামতে বা মোৰ মিছ চুপিয়া খাতুন আপোনাৰ 5 বছৰ এপি মেম্বাৰ আছিল। এই যোৱা টাৰ্মছত আপোনাৰ 5 বছৰ GP প্ৰেচিডেণ্ট হিচাপে নেতৃত্ব তেওঁ দিছিল। তেওঁৰ হৈ মই সমাজত মই নেতৃত্ব দিছিলোঁ। আপোনাৰ শিলপুৰী গাঁও পঞ্চায়তত 2011 চনৰ চেঞ্চাছ মতে মোটামুটি 30-ৰ পৰা 35,000 জনসাধাৰণ আছে আৰু ভোটাৰ আছে আপোনাৰ প্ৰায় 14,000। বহুত জনসংখ্যা। আজি আমাৰ বৰ্তমান যিখন বিজেপি চৰকাৰে কিছু পঞ্চায়ত বা কিছু এৰিয়াত তেওঁলোকে হয়তো কিবা বিবেচনা কৰিছে যে যিবিলাক অঞ্চলত, যিবিলাক পঞ্চায়তত জনসংখ্যা বেছি আছে, সেইখিনি ঠাইত আমি সেই পঞ্চায়তখন ভাঙি বা আৰু আশে পাশে থকা যিকেইটা পঞ্চায়ত আছে তাৰ লগত সংযোগ কৰি আমি মিডল পইণ্টত যদি এটা পঞ্চায়ত, নতুনকৈ এটা যদি পঞ্চায়ত, গাঁও পঞ্চায়ত বনাই দিওঁ, নিশ্চয় এই অঞ্চলৰ মানুহখিনি উপকৃত হ'ব বুলি তেওঁলোকেও কিজানি ভাবিছে। আৰু সেই বুলি আমাৰ শিলপুৰী গাঁও পঞ্চায়ত আৰু কপাটি গাঁও পঞ্চায়ত দুটা পঞ্চায়তত জনসংখ্যা, ভোটাৰৰ জনসংখ্যা অধিক বেছি। সেই হিচাপে আমাৰ শিলপুৰী গাঁও পঞ্চায়তৰ পৰা উত্তৰ বেচিমাৰি দুটা গাঁও, ৰেভিনিউ ভিলেজ এটা, আমাৰ দুটা ৱাৰ্ড, উত্তৰ বেচিমাৰি আৰু দক্ষিণ বেচিমাৰি। কপাটি জিপিৰ পৰা ঘিলাদাৰী এটা গাঁও ৱাৰ্ড আৰু ৰঙাঘৰা, ভৱপুৰ, ৰহমানপুৰ 3টা ৱাৰ্ড। 3টা ৱাৰ্ড আৰু ৰেভিনিউ ভিলেজ হিচাপে ইয়াত বেজিমাৰী ৰেভিনিউ ভিলেজ হিচাপে ইয়াতে 2টা ৱাৰ্ড আৰু ঘিলাদাৰী ৰেভিনিউ ভিলেজ হিচাপে তাতে এটা ৱাৰ্ড। এই 6টা ৱাৰ্ড মিলাই নতুনকৈ এটা পঞ্চায়ত বনাই দিছে। আৰু এই নতুন পঞ্চায়তটো যে বনাই দিলে, আপোনালোকে চাওক, মই ইতিমধ্যে হৈ যোৱা মই এটা উপকাৰৰ কথা, মানুহৰ যে এটা নতুন পঞ্চায়ত হোৱাত যে মানুহৰ এটা উপকাৰ যে হ'ব, মই ইতিমধ্যে গম পালোঁ। ইতিমধ্যে আমাৰ অসম চৰকাৰে এটা হেৰি দিছে, আপোনাৰ ৰেচন কাৰ্ড দিছে। ৰেচন কাৰ্ড দিছে। এই ৰেচন কাৰ্ডটো আপোনাৰ পপুলেশ্যন ৱাইজ দিছে। শিলপুৰী গাঁও পঞ্চায়তত দিছে আপোনাৰ 482। ঠিক সেইমতেই আমাৰ নতুন পঞ্চায়তত দিছে 482। যদি 482 হয়, তেতিয়াহ'লে আপোনাৰ ৰেচন কাৰ্ড, আমি যদি দুটাকৈ পপুলেশ্যন দিওঁ, ৰেচন কাৰ্ড পাব আপোনাৰ 241টা। প্ৰত্যেকটা ৱাৰ্ডত ৰেচন কাৰ্ড পাব 24টাকৈ। 24টাকৈ যদি ৰেচন কাৰ্ড পায়, যদি আমাৰ নতুন গাঁও পঞ্চায়তখন নহ'লে হয়, তেতিয়াহ'লে আমাৰ উত্তৰ বেচিমাৰি আৰু দক্ষিণ বেচিমাৰি 2টা ৱাৰ্ড আমাৰ শিলপুৰী গাঁও পঞ্চায়তৰ লগত সংযোগ থাকিলে হয়। যেতিয়া নতুন গাঁও পঞ্চায়ত এখন আপোনাৰ ঘোষণা হ'ল, এই গাঁও দুখন যেতিয়া তাতে গুচি গ'ল, তেতিয়া এই শিলপুৰী গাঁও পঞ্চায়তৰ যিখিনি পাবলগীয়া ৰেচন কাৰ্ড আছিল বা দিছে, সেইখিনি ৰেচন কাৰ্ডৰ পৰা কোনো অংশ
উত্তৰ বেছিমাৰি আৰু দক্ষিণ বেছিমাৰি পোৱা নাই। নতুন জিপি হিচাপে তাতে 240টা যিটো ৰেচন কাৰ্ড দিছে, সেই 240টা ৰেচন কাৰ্ডৰ পৰা তেওঁলোকে উত্তৰ বেছিমাৰি আৰু দক্ষিণ বেছিমাৰিয়ে আপোনাৰ ৰেচন কাৰ্ডৰ পাইছে। ঠিক সেইমতে গিলাদাৰী, ৰঙাগড়া, ভৱপুৰ, কপাটি জিপিটো ঠিক সেইদৰেই পাইছে। এতিয়া আপোনাৰ যদি শিলপুৰী গাঁও পঞ্চায়তত 240খন ৰেচন কাৰ্ড দিছে, এই ৰেচন কাৰ্ডখিনিৰ কাৰণে যদি বেজীমাৰী, উত্তৰ বেছিমাৰী আৰু দক্ষিণ বেছিমাৰী যদি শিলপুৰী গাঁও পঞ্চায়তত থাকিলে হয়, তেতিয়াহ'লে শিলপুৰী গাঁও পঞ্চায়তৰ যিটো 240টা ৰেচন কাৰ্ড দিছে, ইয়াৰ পৰা আপোনাৰ 24টা ৰেচন কাৰ্ড আমাৰ দক্ষিণ বেছিমাৰী আৰু উত্তৰ বেছিমাৰী পালে হয়। আৰু এই যিখিনি পালে হয়, এইখিনিতো এতিয়া আপোনাৰ নতুন পঞ্চায়তত গুচি গ'ল। এতিয়া শিলপুৰীৰ পঞ্চায়তৰ 240টা ৰেচন কাৰ্ড, 240টা ৰেচন কাৰ্ডে তাতে থাকি গ'ল। আমি নতুন পঞ্চায়ত হিচাপে 240টা ৰেচন কাৰ্ড পাইছোঁ, সেইখিনি আমি বেলেগ গাঁৱত আমি দিব পৰা সক্ষম হৈছোঁ। মই ভাবোঁ যে এই ৰেচন কাৰ্ডৰ ক্ষেত্ৰতেই যদি আমি শিলপুৰী থাকিলে হয়, এইখিনি ৰেচন কাৰ্ড নিলে আমি এইখিনি ৰেচন কাৰ্ড শিলপুৰী গাঁৱৰ মানুহে শিলপুৰী গাঁও পঞ্চায়ত এৰিয়াৰ মানুহে কম পালে হয়। আৰু সেইকাৰণে মই ভাবোঁ যে এই ৰেচন কাৰ্ডৰ ক্ষেত্ৰতে মই ভাবোঁ যে শিলপুৰী গাঁৱৰ যিটো নতুন যিটো ৰঙাগড়া আৰু বেছিমাৰী যিটো গাঁও পঞ্চায়ত হৈছে, এইটো পঞ্চায়তৰ পৰা নিশ্চয় আমাৰ ঘিলাদাৰী, বেজীমাৰী, ৰঙাগড়া, ভৱপুৰ, ৰহমানপুৰ নিশ্চয় উপকৃত হ'ব বুলি মোৰ এটা দৃঢ় বিশ্বাস হৈছে। ৰঙাগড়া পঞ্চায়তত কৰিবলগীয়া কাম কি আছে বুলি আপুনি ভাবে? ৰঙাগড়া যিটো আমাৰ নতুন গাঁও পঞ্চায়ত হৈছে, ৰঙাগড়া বেজীমাৰী গাঁও পঞ্চায়ত, ইয়াতে কাম কৰিবলগীয়া বহুত আছে। চাওক, বেজীমাৰী গিলাদাৰী মাজত এটা নদী, এই নদীটো যায় ৰঙাগড়া আৰু বেজীমাৰীৰ মাজেদি যায়, একদম ডাইৰেক্ট কানেকশ্যন আপোনাৰ ৰঙাগড়া গিলাদাৰী ৰঙাগড়া ভৱপুৰ, ৰহমানপুৰ। গতিকে ইয়াত কাম কৰি শেষ কৰিব নোৱাৰিম। আমি কাম কৰিম, এফালে কৰিম আৰু এফালে আপোনাৰ নদীয়ে গৰাখহনীয়ে ভাঙি লৈ যাব। ইয়াতে কাম কৰিবলগীয়া বহুত আছে, ৰাস্তা আছে। আপোনাৰ নতুন যিটো গাঁও পঞ্চায়ত হৈছে, এইটো গাঁও পঞ্চায়তত কোনো ধৰণৰ চৰকাৰী কোনো ধৰণৰ অনুষ্ঠান নাই। তাতে এইখিনি কৰিব লাগিব। আপোনাৰ স্কুল যদিও আছে, আপোনাৰ হাইস্কুল নাই। এখন ME স্কুল আছে গিলাদাৰী, আপোনাৰ LP স্কুল, ME স্কুল, আৰু এখন আছে আমাৰ উত্তৰ বেছিমাৰী মধ্য ইংৰাজী ME মাদ্ৰাছা এখন আছে, LP স্কুল আছে। আপোনাৰ ৰঙাগড়া এখন LP স্কুল আছে। আপোনাৰ নতুন জিপি হিচাপে আমাৰ এখন চাব চেণ্টাৰৰ প্ৰয়োজন আছে। তাতে প্লেগ্ৰাউণ্ড নাই। এনেকুৱা কিছুমান সমস্যা আমাৰ এই নতুন গাঁও পঞ্চায়তত আছে। বিশেষকৈ অতি জৰুৰী সমস্যাটো হ'ল গৰাখহনীয়া। আমাৰ যিটো নতুন পঞ্চায়ত হৈছে, এইটো পঞ্চায়তত গৰাখহনীয়া প্ৰটেকশ্যন নিদিলে আমাৰ এইখন পঞ্চায়ত যেন প্ৰত্যেক বছৰেই যেন এটা বানপানীৰ দৰে হৈ থাকিব, মোৰ এটা ধাৰণা। গতিকে মই ভাবিম যে নতুন গাঁও পঞ্চায়তত কৰিবলগীয়া বহুত কাম আছে। যিহেতু ৰঙাগড়াত এক ডাঙৰ সমস্যা, যোগাযোগৰ এক ডাঙৰ সমস্যা হৈ আছে ৰঙাগড়া অঞ্চলত, তেওঁলোকে অহা যোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হয়। এই বিষয়ে কি ক'ব? আমি আপোনাৰ আমাৰ যিজন দলগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক মুজিবুৰ ৰহমান ছাৰ, বিগত কিছুদিন আগত যিটো বিধানসভা হৈ গ'ল আমাৰ দিছপুৰৰ, এইটো বিধানসভাত আমাৰ দলগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ে এটা উত্থাপন কৰিছিল যে তাতে আমাৰ দনচুৰি নদীৰ যিটো ৰঙাগড়া বুলি উল্লেখ কৰি কিন্তু বিধানসভাত উত্থাপন কৰিছিল যে এটা তাতে বান প্ৰটেকশ্যনৰ কাৰণে এটা আঁচনি ধৰিব লাগে। আৰু সেইটো বিধানসভাৰ যিখিনি আলোচনা হৈছে আমি শুনিছোঁ বা দেখিছোঁ যে আমাৰ যিজন মন্ত্ৰী আছে পীযুষ হাজৰিকা, তেখেতক ডাইৰেক্ট কৈছে যে আমাৰ ধনশিৰি নদীৰ কাৰণে এটা বান প্ৰটেকশ্যন যোৱাবাৰ আমি উত্থাপন কৰিছিলোঁ, যোৱাবাৰ মই উত্থাপন কৰিছিলোঁ, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ
হেৰি হোৱা নাই। গতিকে এইবাৰ আমাৰ এই বাৰ্ণ প্ৰটেকশ্যনৰ কাৰণে আপুনি অলপ মনোযোগ দিব লাগে আৰু এই বাৰ্ণ প্ৰটেকশ্যনটো হ'ব লাগে, নহ'লে ৰঙাগড়া বহপুৰ ৰহমানপুৰ গাঁওখিনি হয়তো বিচ্ছিন্ন হৈ যাব। যিহেতু ৰঙাগড়া অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত কৰিবলগীয়া কাম কি আছে? এখন হাইস্কুলৰ প্ৰয়োজন আছে বুলি আপুনি ভাবে নেকি? এটা হাইস্কুলৰ প্ৰয়োজন আছে তাতে, কাৰণ বহুত ভিতৰুৱা অঞ্চল। হয়তো আজি ময়ো এজন ভোটাৰ হিচাপে সেই নতুন গাঁও পঞ্চায়তখনত পৰিছোঁ, কিন্তু ৰঙাগড়া সম্পৰ্কে মোৰ এতিয়ালৈকে কোনো জ্ঞান নাই, কাৰণ মই ৰঙাগড়া যদিও গৈছোঁ কিন্তু ভিতৰৰ ফালে এতিয়ালৈকে যোৱা নাই। তাতে কি কি অভাৱ আছে মই এতিয়ালৈকে প্ৰত্যক্ষদৰ্শী নহয়। হয়তো 2-4-5 দিনৰ ভিতৰত মই তাতে যাম, যাই হয়তো এজন সমাজকৰ্মী হিচাপে মই তাতে যাম, আৰু যাই যিখিনি অভাৱ আছে সেইখিনি মই হয়তো বিধায়ক মহোদয়ক মই অৱগত কৰিম। যিহেতু হাইস্কুল প্ৰসংগ আহিলে আমাৰ শিলবৰী চিৰাজুল হক হাইস্কুলৰ প্ৰসংগটো আহে, যে এই হাইস্কুলখন কেতিয়া হাই ছেকেণ্ডেৰীলৈ ৰূপান্তৰিত হ'ব, এই প্ৰশ্ন আহে। আপুনি ভাবে নেকি হাই ছেকেণ্ডেৰীলৈ ৰূপান্তৰিত হ'ব লাগে? আমাৰ শিলবৰী হাইস্কুলখন আচলতে বহু আগত এইটো হাই ছেকেণ্ডেৰী হ'ব লাগিছিল, কাৰণ বহুত পুৰণি হাইস্কুল। আমাৰ হয়তো মোৰ জন্মৰ আগৰ হাইস্কুল এইখন হাইস্কুলৰ পৰা মানুহ লিখা পঢ়া কৰি যায়, ৰিটায়াৰ্ড হৈ বহুত ডাঙৰ ডাঙৰ মানুহ ইয়াৰ পৰা বহুত ডাঙৰ ডাঙৰ মানুহ হৈছে, কিন্তু আজিলৈকে এখন হাই ছেকেণ্ডেৰী হিচাপে ৰূপান্তৰিত নহ'ল। ইয়াৰ পিছত কিছুমান হাইস্কুল আছিল, সেইখিনি কিন্তু হাইস্কুললৈকে ৰূপান্তৰিত হৈছে। নিশ্চয় মাননীয় আমাৰ বিধায়ক মহোদয়ে ইতিমধ্যে যিটো শিলবৰী চিৰাজুল হক হাইস্কুলত এটা আঁচনি দিছে, প্ৰায় 70-72 লাখ টকা দিছে, আৰু সেইটো আঁচনি উদ্বোধনী আধাৰশিলা কৰাৰ সময়ত আমি এটা বহল ভিত্তিত এখন মিটিং দিছিলোঁ, আৰু সেইখন মিটিঙত কিন্তু তেওঁক আমি এই ৰাইজৰ হৈ বা সকলো যিখিনি ৰাইজ এই ৰাজহুৱা সভাখনত উপস্থিত আছিল, আমি প্ৰত্যেকেই তেওঁক এটা দাবী দিছিলোঁ যে আমাৰ শিলবৰী চিৰাজুল হক হাইস্কুলখন হাই ছেকেণ্ডেৰী ৰূপে ৰূপান্তৰিত কৰিব লাগে, আৰু তেওঁ আমাক কৈছে যে যদি এনেকুৱা কোনো ধৰণৰ সুবিধা মই পাওঁ তেতিয়াহ'লে আমি শিলবৰী হাইস্কুলখন হাই ছেকেণ্ডেৰী হিচাপে মই ৰূপান্তৰিত কৰিম। আপুনি যিহেতু বাৰে বাৰে উল্লেখ কৰি আছে দলগাঁও সমষ্টিৰ বিধায়কজনৰ নাম, তো আপুনি দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়াই কৰিবলগীয়া কাম কি কি আছে সমষ্টিত আপুনি ভাবে? যাক এজন মানুহ বেছি দিন হোৱা নাই তেওঁ বিধায়ক হোৱা, আপোনাৰ 3.5 বছৰ 4 বছৰ, আৰু এই 3 বছৰ 4 বছৰত এটা সমষ্টিৰ কাৰণে কৰিবলগীয়া কাম বহুত থাকে। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰ পৰাই কিন্তু কাম দলগাঁও সমষ্টিত নহয়, গোটেই ভাৰতবৰ্ষতে কিন্তু কৰি আছে, কিন্তু কাম এতিয়ালৈকে কিন্তু শেষ হোৱা নাই, আৰু শেষ নহয়ও, আৰু শেষ কৰিবও নোৱাৰে, কিন্তু থাকিয়ে যাব। এটা কৰিব আৰু এটা আহিব, এটা কৰিব আৰু এটা আহিব, এনেকুৱা আহিয়ে থাকিব। কিন্তু তেওঁ বিধায়ক হোৱা মাত্ৰ 3.5 বছৰ হ'ল। এই 3.5 বছৰৰ ভিতৰত মই জনামতে বহুত কাম কৰিছে। আজি হাইস্কুলত যিটো মই অলপ আগত কৈ গ'লোঁ, তেওঁ প্ৰায় 71 লাখ টকা তেওঁ ইয়াতে হেৰি কৰিছে, আপোনাৰ অনুদান এটা দিছে। এনেকুৱা বহু অনুষ্ঠান আছে, দৈ পাম আছে, কপাটি হাই ছেকেণ্ডেৰী আছে, আপোনাৰ এই শিয়ালমাৰী আছে, এনেকুৱা বহুত অনুষ্ঠান আছে, আৰু তেওঁ শিক্ষাৰ প্ৰতি কিন্তু খুব আগ্ৰহী। তেওঁ ষ্টাৰ্টিঙৰ পৰা কিন্তু শিক্ষাৰ পিছফালে তেওঁ লাগিছে। আপোনাৰ এছেম্বলিত যিদিনাখনেই এছেম্বলি হৈছে সিদিনাখনেই কিন্তু তেওঁৰ আৰম্ভণিতে শিক্ষা লয়, তাৰপিছত বাকী আঁচনি ইত্যাদি কি আছে না এই আপোনাৰ ডেভেলপমেণ্টৰ কাম সেইখিনি তেওঁ পিছত কয়, আগত কিন্তু শিক্ষাৰ কথাটো কয়। আৰু শিক্ষাটো কোৱাৰ কাৰণ এটাই, আমাৰ দলগাঁও সমষ্টিখন কিন্তু মাইনৰিটি অঞ্চল, মাইনৰিটি 99% ক'ব পাৰি আমাৰ এই দলগাঁও সমষ্টিখন মাইনৰিটি। আৰু মাইনৰিটি যিখিনি এৰিয়া আছে বা মাইনৰিটি যিখিনি এই অঞ্চলত এই সমষ্টি আছে, এইখিনিত কিন্তু লিখা পঢ়াৰ ক্ষেত্ৰত অতি তাৰমানে পিছপৰা, আৰু সেইকাৰণে তেওঁ অলপ শিক্ষাৰ প্ৰতি অলপ মনোযোগ বেছি দিছে। আৰু এই হিচাপে মই ভাবোঁ তেওঁ এই দলগাঁও সমষ্টিৰ কাৰণে যথেষ্ট কৰিছে, আৰু বহুখিনি কৰিবলগীয়া আছে। যাক মই ক'ব গ'লে আজি প্ৰায় তেওঁহে 3.5 বছৰ, এনেকুৱা বিধায়ক আমাৰ এই দলগাঁও সমষ্টিত গৈছে 15 বছৰ 20 বছৰ 10 বছৰ, কিন্তু কাম থাকিয়ে গ'ল। 15 বছৰ বিধায়ক হৈ যোৱাও বিধায়ক আমাৰ এই দলগাঁও সমষ্টিত আছে, আমাৰ চিফ মিনিষ্টাৰ হৈ যোৱা আছে, মন্ত্ৰী হৈ যোৱা আছে, আৰু তেওঁ জাষ্ট বিধায়কহে, আৰু এটা নতুন দলৰ বিধায়ক তেওঁ।
তেওঁক 3.5 বছৰ পাৰ হৈছে। তে মই ভাবোঁ যে অহা আগন্তুক যিটো বিধানসভা আছে তেওঁক যদি ৰাইজে যদি বিচাৰে, ৰাইজে আমি আহ্বান জনাম তেওঁক আকৌ ভোট দিয়াৰ কাৰণে। কাৰণ তেওঁৰ যিটো মনোভাৱ, শিক্ষাৰ প্ৰতি যিটো ভাৱ তেওঁৰ ভাল। তেওঁক যাতে সকলোৱে যাতে তেওঁক দলে দলে ভোট দিয়ে আৰু আকৌ যাতে বিধায়ক বনায় আৰু সমষ্টিৰ হৈ তেওঁ যাতে উন্নয়নৰ হকে যাতে বিধানসভাত মাত মাতে, এইটো আমি ৰাইজক অনুৰোধ জনাম। দলগাঁও সমষ্টি বিশেষকৈ কৃষি প্ৰধান অঞ্চল আৰু ইয়াতে কৃষকৰ বাবে কৰিবলগীয়া কাম বহুত আছে। এই ক্ষেত্ৰত বিধায়ক কিমানখিনি কাম কৰি আছে কৃষকৰ ওপৰত? চাওক, আমাৰ দলগাঁও সমষ্টিখন কৃষি প্ৰধান অঞ্চল, আৰু অঞ্চল বুলি নহয় গোটেই সমষ্টিয়ে কিন্তু আমাৰ কৃষি প্ৰধান সমষ্টিয়ে বুলি ক'ব পাৰি। এইটোত কৰিবলগীয়া মানে বহুত। আপোনাৰ খাৰপেটীয়া যিটো বালুগাঁও বজাৰ, ইয়াতে আপোনাৰ ধৰক কল্ড ষ্ট'ৰ এখন হৈ আছে, হয়তো ইতিমধ্যে হৈ যাব। মই বিধায়ক মহোদয়ক আৰু এটা অনুৰোধ কৰিম যে আপোনাৰ এই সমষ্টিখন কৃষি প্ৰধান সমষ্টি, গতিকে আমাৰ বেছিমাৰি যিটো মাৰ্কেট আছে সেইখিনিতো যদি এটা কল্ড ষ্ট'ৰৰ কাৰণে আপুনি যোগাযোগ কৰাৰ কাৰণে মই অনুৰোধ কৰিম মাননীয় বিধায়ক মহোদয়ক। তেতিয়াহে আমাৰ এই কৃষি প্ৰধানৰ অঞ্চলৰ যিখিনি খেতিয়ক আছে, যিখিনি আপোনাৰ এই সৰিয়হ হওক, ধান হওক, মৰাপাট হওক বা ইত্যাদি যিখিনি আপোনাৰ কৃষি আছে সেইখিনি যাতে যদিও আপোনাৰ বজাৰত যদি বিক্ৰী কৰিব নোৱাৰে, যাতে কল্ড ষ্ট'ৰত ৰাখি তেওঁ নেক্সট ইয়াৰত যাতে বিক্ৰী কৰিব পাৰে, ইয়াৰ সুবিধা দিয়াৰ কাৰণে মই বিধায়ক মহোদয়ক অনুৰোধ জনাম। যিহেতু এটা চৰ্চিত বিষয় হৈ থাকে সকলো সময়তে যে মধ্যভোগীৰ এক দপদপনি চলে, এই ক্ষেত্ৰত কি ক'ব? হয়, এইটো কথা সঁচা যে আমি শিলবৰী অঞ্চলৰ পৰা আমাৰ বহুত মানুহ আছে ইয়াত কবি কৰে, বেঙেনা কৰে, লেচেৰা কৰে ইত্যাদি কৃষিবিলাক কিন্তু ইয়াৰ পৰা কৰে। আৰু আমি যেতিয়া কৃষিবিলাকে খেতি কৰে বিভিন্ন খৰচ হয় তেওঁলোকৰ, আৰু ইয়াৰ পৰা যেতিয়া খাৰপেটীয়া বজাৰত লৈ যায়, খাৰপেটীয়া বজাৰত লৈ যোৱাৰ পিছত 1 কেজি বেঙেনাৰ দাম মাত্ৰ 15 টকা বা 20 টকা। ছেম সেইটো বেঙেনা গুৱাহাটী লৈ যোৱাৰ পিছত বা ডাঙৰ চিটিত লৈ যোৱাৰ পিছত সেইটো বেঙেনাৰ দাম 100 টকা 120 টকা হৈ যায়। মই ভাবোঁ যে আপোনাৰ কিছুমান মধ্যভোগী মানুহে, মধ্যভোগী মানে কিছুমান দালাল শ্ৰেণীৰ মানুহে আৰু যে এই খেতিয়কবিলাকে যেতিয়া চব্জি বা ইত্যাদি কৃষিবিলাক বা বস্তু বাহিনীবিলাক লৈ যায়, তেতিয়া তেওঁলোকে হয়তো ভাবে যে খেতিয়কবিলাকে আনিছে 10 টকা ক'লেও বিক্ৰী কৰিব বা 20 টকা ক'লেও বিক্ৰী কৰিব, গতিকে আমি অলপ দূৰত থাকোঁ, তেওঁলোক অলপ সময় বহি থাকক, পিছত আমি কম দামত বস্তুখিনি ক্ৰয় কৰিম বা কিনিম, এনেকুৱা ভাবি তেওঁলোকে কিন্তু নিকিনাৰ পৰিৱেশ ধৰি, নিকিনাৰ ভাৱ এটা ধৰি তেওঁলোক অলপ আঁতৰত থাকে। সেই হিচাপে আমাৰ কৃষি সকলে বা খেতিয়কসকলে কিন্তু যিখিনি আশাত তেওঁলোক খেতি পথাৰ কৰে বা শস্যবিলাক কৰে, আৰু সেইটো আশাত কিন্তু তেওঁলোকৰ উচিত মূল্য নাপায়। ঠিক আছে, এটা চৰ্চিত বিষয় যে আপুনি এইবাৰ ৰঙাহৰা বেছিমাৰি যি পঞ্চায়ত আছে, পঞ্চায়তৰ পৰা আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আপুনি কি পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব? হয়, মই আশাবাদী। প্ৰথমেতো মই ভাবিছিলোঁ যে শিলবৰী গাঁও পঞ্চায়তৰ হয় প্ৰতিনিধি কৰিম, প্ৰতিনিধিত্ব দিম বুলি আশা এটা আছিল। আৰু যেতিয়া হঠাৎ এটা ডিচিশ্যন হ'ল, সিদ্ধান্ত এটা ল'লে যে শিলবৰী গাঁও পঞ্চায়ত আৰু কপৰি গাঁও পঞ্চায়ত ভাঙি 2টা গাঁও মাজত এটা গাঁও পঞ্চায়ত হৈ যাব, তেতিয়া যেন মোৰ অলপ কিবা এটা যেন লাগি গ'ল গাত, আৰু যে এইটো কি হ'ল, পৰিৱেশটো কি হ'ল। হৈ যোৱাৰ পিছত মই কিছুদিন অলপ ড্ৰপ দিলোঁ যে চাই লওঁ কি হয়। যদি ফটককৈ নতুন পঞ্চায়ত হয়েই, তেতিয়াহ'লে তাই নতুন পঞ্চায়তৰ ৱাৰ্ডবিলাক কেনেকৈ হয়, পঞ্চায়তটো বা কেনেকৈ হয়, কি ছিষ্টেমত হৈ যায়, তাৰপিছতহে আমি ডিচিশ্যনটো ল'ব পাৰিম। মই ভাবিছিলোঁ যে ইলেকশ্যন নেখেলোঁ, এনেকুৱা এটা ভাৱ লৈছিলোঁ। কিন্তু কিছুমান মানুহ আহি পেলাই ক'লে যে আপুনি বোলে ইলেকশ্যন নেখেলে, ইলেকশ্যন খেলাৰ আশাটো খুব কম। কয় নাই, আপুনি খেলিব লাগিব, আপুনি খেলিব লাগিব, আমাৰ নতুন পঞ্চায়ত হ'ব। তেতিয়া কিন্তু হোৱা নাই, হ'ব, আমি শুনি আছোঁ হ'ব। গতিকে নতুন পঞ্চায়ত হিচাপে আপুনি
ইলেকশ্যন খেলিব লাগিব। ইলেকশ্যন খেলিম, মোৰ মিছেছ আপোনাৰ পঞ্চায়ত শিলপুৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী থাকিল, তাই আকৌ AP মেম্বাৰ থাকিল, আৰু মই এতিয়া ৱাৰ্ড মেম্বাৰ খেলিম, কথাটো কেনেকুৱা? গতিকে কেনেকুৱা যেন লাগে, সেই হিচাপে মই ভাবিছোঁ যে নেখেলোঁ এটা ভাৱ। কিছুমান মানুহে আহি ক'লে যে নাই খেলক, নতুন পঞ্চায়ত, গতিকে এই পঞ্চায়তখন চলাবলগীয়া হ'লে এজন উপযুক্ত মানুহৰ দৰকাৰ আছে। তাৰপিছত মই ভাবিলোঁ চাওঁ, দেখা যাক কি হয়। পঞ্চায়তখন আগতে ক্লিয়াৰ হৈ লওক, ডিক্লেয়াৰেশ্যন হৈ লওক, ৱাৰ্ডবিলাক ডিক্লেয়াৰেশ্যন হৈ লওক। এতিয়া ৱাৰ্ডবিলাকো পঞ্চায়তৰ ঘোষণা হ'ল, নতুন পঞ্চায়ত হ'ব ফাইনেল হ'ল, আপোনাৰ ৱাৰ্ড হ'ল, আপোনাৰ এতিয়া ভোটাৰ লিষ্টটো ওলাই গ'ল। সেই হিচাপে মই আশাবাদী যে নতুন পঞ্চায়তৰ বেজীমাৰী গাঁৱত আপোনাৰ 2টা ৱাৰ্ড আছিল, এতিয়া 4টা ৱাৰ্ড হ'ল, 7, 8, 9, 10 এনেকৈ 4টা ৱাৰ্ড হ'ল, আৰু মই 7 নম্বৰ ৱাৰ্ডৰ বাসিন্দা। নতুন গাঁও পঞ্চায়তৰ ৰঙাগড়া বেজীমাৰী নতুন গাঁও পঞ্চায়তৰ বেজীমাৰী গাঁৱৰ 7 নম্বৰ ৱাৰ্ডৰ মই এজন ভোটাৰ। আৰু সেই হিচাপে মই আশা কৰিছোঁ আৰু যে আপোনালোকৰ দোৱা আশীৰ্বাদত মই ৰাইজৰ সেৱা কৰিম, আৰু মই নিশ্চয় এই গাঁও পঞ্চায়তৰ এজন সদস্য হিচাপে মোক সেই গাঁৱৰ এজন সদস্য হিচাপে সেই গাঁৱৰ যিখিনি বাসিন্দা আছে, সৰু ডাঙৰ মুৰব্বী বা ভনী বাইদেউ যিমানখিনি আছে, মোৰ লগত থাকিব আৰু মোক ভোট দি জয়যুক্ত কৰাব। আৰু মই সেইখন পঞ্চায়তৰ এজন মেম্বাৰ হিচাপে মই সেই গাঁৱৰ বাসিন্দাক মই সেৱা শুশ্ৰূষা কৰিম বুলি মই এটা আশাবাদী আৰু আহ্বান জনাইছোঁ। সেই গাঁৱৰ মুৰব্বী হওক, মুৰব্বী শ্ৰেণীৰ মানুহ, মোৰ সমনীয়া যুৱবন্ধু, সৰু ভাই, যিমানখিনি আমাৰ ভোটাৰ আছে, সকলোকে মই অনুৰোধ কৰিম যাতে মোক আপোনালোকৰ বহুমূল্যৱান ভোটটো দি যাতে মোক সদস্য হিচাপে সেইটো ৱাৰ্ডৰ পৰা নিযুক্তি দিয়ে। আপোনাৰ বিষয়ে ৰাইজে কৈ থকা আমি শুনা পাওঁ যে হিফজুৰ ৰহমান ডাঙৰীয়া কেতিয়াবা কংগ্ৰেছত, কেতিয়াবা AUDF-ৰ দলত যোগদান কৰে। কি ক'ব এই বিষয়ে? চাওক, এইটো ৰাজনীতি কথা, এতিয়া আৰু কি ক'ম। ৰাজনীতিৰ কথা কেতিয়া ক'ত কি হয় এইটো ক'ব নোৱাৰি। হঠাৎ কি পৰিৱেশ আহে সেইটো ক'ব নোৱাৰি। চাওক, মই সাধাৰণ এটা AUDF দলৰ এজন সাধাৰণ কৰ্মী, মই একদম গ্ৰাছৰুট লেভেলৰ কৰ্মী। গতিকে মোতকৈ আৰু কিমান ডাঙৰ ডাঙৰ লিডাৰ, আপোনাৰ কিমান ডাঙৰ ডাঙৰ মিনিষ্টাৰ ফটককৈ এই আপোনাৰ কংগ্ৰেছত, এই আপোনাৰ বিজেপিত, এই কংগ্ৰেছত। গতিকে মই এজন সাধাৰণ ৱৰ্কাৰ হিচাপে যে এইটো দলৰ পৰা হয়তো কিবা মন বেয়া হৈছিল, তেতিয়া হয়তো কিবা কাৰণত মই AUDF দলৰ পৰা মই কংগ্ৰেছলৈ গুচি গ'লোঁ। কংগ্ৰেছত যোৱাৰ পিছত মোক কংগ্ৰেছৰ পৰা AUDF দললৈ কিয় আহিলে? মই AUDF দলৰ পৰা কংগ্ৰেছত গ'লোঁ। কংগ্ৰেছত যাই আপোনাৰ কংগ্ৰেছত দলীয় টিকেট ল'লোঁ। টিকেট মই লোৱা নাই, মোৰ মিছেছে লৈছে, আৰু মই তেওঁৰ হেৰি হিচাপে মই কষ্ট কৰিছোঁ। কষ্ট কৰি মোৰ মিছেছক কংগ্ৰেছ দলৰ পৰা মই জয়ী কৰাইছোঁ, আৰু কংগ্ৰেছ দলৰ পৰা জয়ী কৰা মই পঞ্চায়তত ধৰক মোৰ মিছেছৰ নেতৃত্বত পঞ্চায়ত চলিছে। হয়তো ধৰক আপোনাৰ 1-1.5 বছৰমান পিছত আকৌ মই নিজে বনোৱা দল আৰু হ'ল আনৰ দল, বহুত কথা ইয়াত। নিজে জন্ম দিয়া দল আৰু আনৰ জন্ম দিয়া দলত মোৰ তাৰমানে মনত যদি নিমিলে তেতিয়া কোনেও ক'তো নাথাকে। আৰু সেই হিচাপে মই শিলপুৰী AUDF দলখন মই সৰ্বপ্ৰথম হেৰি দিছিলোঁ, আৰু একটা মহাব্বত এটা আছে, সেইকাৰণে মই এনে কাৰো লগত খং বা কিবা কৰি যে কংগ্ৰেছ দলৰ পৰা AUDF দলত আকৌ গুচি গ'লোঁ সেনেকুৱা নহয়। মোৰ ইচ্ছা আৰু যে AUDF দলখন মোৰ মতে ভাল, আৰু সেই হিচাপে মই দলত গুচি গ'লোঁ। দলগাঁও সমষ্টিৰ সকলোতকৈ ডাঙৰ সমস্যা কি বুলি ভাবে আপুনি? দলগাঁও সমষ্টিৰ সকলোতকৈ ডাঙৰ সমস্যা আপোনাৰ ক'ব গ'লে বহুত, কিন্তু মেইন সমস্যাটো হ'ল শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি থকা। আমাৰ এই দলগাঁও সমষ্টিখন মাইনৰিটি হিচাপে পিছ পৰি থকাত আছে, মেইন সমস্যা এইটো। গতিকে আমাৰ দলগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ৰ নেতৃত্বত এই দলগাঁও সমষ্টিৰ যিটো মূল সমস্যা, এইটো সমাধান হ'ব বুলি মোৰ এটা দৃঢ় বিশ্বাস। আৰু যিহেতু
ওৰাং নেশ্যনেল পাৰ্কখন দলগাঁও সমষ্টিৰ ভিতৰতে আছে। ওৰাং নেশ্যনেল পাৰ্কৰ বিষয়ে কি ক'ব আপুনি? ওৰাং নেশ্যনেল পাৰ্ক দলগাঁও সমষ্টি নহয়, আপোনাৰ এই অসমৰ কাৰণে এটা সম্পদ ওৰাং নেশ্যনেল পাৰ্কখন। আৰু মই ভাবোঁ কি যে এই নেশ্যনেল পাৰ্কখনৰ প্ৰতি অসম চৰকাৰ হওক বা ভাৰত চৰকাৰ হওক যেন কোনো গুৰুত্ব নাই যেন মোৰ এটা অনুভৱ হয়। আজি আপুনি চাওক, কাজিৰঙা যিটো পাৰ্ক, কাজিৰঙা নিউজটো ওলালেই, কাজিৰঙা পৰ্টেল ওলালেও কাজিৰঙা, যিকোনো নিউজ ওলালে আপোনাৰ কাজিৰঙা। কিন্তু আমাৰ এই ওৰাং নেশ্যনেল পাৰ্কৰ কাৰণে কোনো ধৰণৰ কোনো পদক্ষেপ এতিয়ালৈকে দেখা পোৱা নাই। আজি ইয়াতে এখন নেশ্যনেল পাৰ্ক থকাৰ স্বত্তেও আজিলৈকে কোনো ধৰণৰ গেট নাই, কোনো ধৰণৰ আপোনাৰ এই ভিজিটৰৰ কাৰণে কোনো ধৰণৰ সুবিধা নাই, যেনে তেনে সৰু সুৰাকৈ কিবা কিবিকৈ চলাই আছে। গতিকে আমাৰ এই নেশ্যনেল পাৰ্কটো আপোনাৰ প্ৰচাৰ কৰিবলগীয়া হ'লে আৰু বহল ভিত্তিত প্ৰচাৰ কৰিব লাগিব। গতিকে মই অসম চৰকাৰ আৰু ভাৰত চৰকাৰক মই অনুৰোধ জনাম যাতে এই ওৰাং নেশ্যনেল পাৰ্কখনৰ কাৰণে আপোনালোকে অলপ নজৰ দিয়ক, অলপ চকু দিয়ক। আমাৰ এই ওৰাং নেশ্যনেল পাৰ্কখন বাঘৰ কাৰণে বিখ্যাত, আপোনাৰ এশিঙীয়া ঘৰৰ কাৰণে বিখ্যাত। গতিকে মই অনুৰোধ কৰিম আপোনালোকে এইটোৰ প্ৰতি অলপ নজৰ দিয়ক আৰু এইটোৰ প্ৰতি অলপ গুৰুত্ব দিয়ক। ভিজিটৰৰ কাৰণে বাহিৰৰ পৰা যিখিনি ভিজিটৰ আহি থকা খোৱা বা আপোনাৰ এই নেশ্যনেল পাৰ্কৰ ভিতৰতো সোমাই ঘূৰা ফিৰা কৰাৰ কাৰণে যিবিলাক গাড়ীৰ দৰকাৰ, সেইখিনি কাৰণে আপোনালোকে অলপ দিয়ক, মনোযোগ দিয়ক বা অলপ গুৰুত্ব দিয়ক। আৰু নেশ্যনেল পাৰ্কখন যাতে অলপ আপোনাৰ ভাৰতবৰ্ষৰ বাহিৰতো যাতে অলপ আপোনাৰ প্ৰচাৰ হয়, সেইফালেও অলপ আপোনালোকে গুৰুত্ব দিয়ক বুলি মই আশা কৰিলোঁ আৰু আপোনালোকে দিব বুলি মোৰ এটা অনুৰোধ থাকিলে আপোনালোকলৈ। আৰু সদশেষত আপুনি ৰাইজৰ উদ্দেশ্যে কি ক'ব? ৰাইজৰ উদ্দেশ্য মানে মই আশা কৰিম যে আমাৰ শিলবুৰী গাঁও পঞ্চায়তৰ যিখিনি জনসাধাৰণ আছে, ৰাইজ আছে, আমাৰ নতুন গাঁও পঞ্চায়তৰ যিখিনি ৰাইজ, সকলোৱে মিলি আমাৰ এই নেশ্যনেল পাৰ্ক হওক বা শিক্ষাৰ ক্ষেত্ৰত হওক, আপোনাৰ বাল্য বিবাহ হওক, যিখিনি আছে আপোনাৰ সমাজৰ বিৰোধী বা সমাজৰ হকে কিছু কাম কৰা, মই সকলোকে ৰাইজকে মই আহ্বান কৰিম যাতে আপোনালোকে কিছু বিৰোধী কামৰ পৰা বিৰত থাকক আৰু সমাজক আগুৱাই লৈ যোৱাৰ কাৰণে আপোনালোকে সংকল্পবদ্ধ থাকক। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে আমাৰ সৈতে শিলবুৰীৰ বিশিষ্ট সমাজসেৱক হেফজুৰ ৰহমান ডাঙৰীয়া। ইমান সময় আপোনালোকে দৈনিক খবৰ 24 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।